ওয়েলকাম টু মাই ইউটিউব চেনেল জেডজি মুনু মোৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল মাঘ বিহু, জানি ভোগালী বিহু বুলিও কয় বাৰু, এইটো জানি। সেয়ে সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নৱবৰ্ষৰো আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ কেনেকুৱাকৈ, তো গমেই পাইছে মাঘ বিহু হয় নে নহয়। মাঘ বিহুৰ বাবে মানে কি হয়, খেতি বাতি নাই, তথাপিও পথাৰত সৰু সুৰাকৈ হ'লেও ৰাইজে মিলি দুটা নে তিনিটা সৰু সুৰা মেজি বনাইছে। সেই মেজিটো আমি চাবলৈ যাম পথাৰলৈ। পথাৰটো নাম গুণ হ'ব, নাম গুণ গাই কৰিহে আমাৰ ধৰ এই পৰম্পৰাটো পালন কৰা হয়। সেইবাবে আমি পথাৰলৈ যাম অলপ পাছত। পথাৰলৈ গৈ পথাৰৰ সৰু সুৰা দৃশ্যবোৰ দেখুৱাম আৰু মেজিটো কেনেকৈ জ্বলাইছে তাৰো অলপ হ'লেও সৰু সুৰাকৈ দৃশ্য দেখুৱাবলৈ চেষ্টাটো কৰিম। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈ। এতিয়া পিছৰখিনি বাৰু দেখুৱাম, গৈ আছোঁ পথাৰলৈ। পথাৰত গৈ পিছৰখিনি দেখুৱাম। এতিয়া ঘৰতে আছোঁ, গা পা ধুই গৈ যাব ওলাইছোঁ, যাই গৈ পিছৰখিনি অলপ পাছত দেখুৱাই আছোঁ। সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান ৰাতিপুৱাইছে, সমূহ ৰাইজ ওলাই আহিছে। কেমেৰা পাৰ্চনে প্ৰথমতে বেকগ্ৰাউণ্ডৰ যিটো দৃশ্য, সেইটো দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিব, অলপ জুম কৰি দেখুৱাব। আমি অলপ আঁতৰি দিম, দেখুৱাব প্ৰথম। ঠিক আছে, আহিব লাগে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাঘ বিহুৰ। সকলো ৰাইজ ওলাই আহিছে আজি মাঘ বিহুৰ যি পৰম্পৰাগত আমাৰ মেজিৰ তলত যি নাম গোৱাৰ যিটো পৰম্পৰা, তাক ৰক্ষা কৰিবলৈ বৰ্তমান নাম প্ৰসংগ হৈ আছে। আৰু কিছু সময় পাছত আমাৰ যি পৰম্পৰা মেজিৰ জুই জ্বলোৱা, সেই পৰম্পৰা আৰম্ভ হ'ব। গতিকে সকলো ৰাইজ ওলাই আহিছে আৰু লগৰ ভাইটিসকল আৰু বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে। দাদাহঁত আছে সেইফালে, কেমেৰা পাৰ্চনে দেখুৱাব সকলো। পৰিৱেশ অলপ দেখুৱাই ল'ব কেমেৰা পাৰ্চনে। আমি পৰিৱেশ দেখুওৱাৰ পাছত পুনৰ আমি বয়োজ্যেষ্ঠৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ যি মাঘ বিহুৰ যিবিলাক ৰীতি নীতি আছে, সেই ৰীতি নীতিবিলাকো আমি জানিবলৈ চেষ্টা কৰিম। সকলো দেখুৱাই থাকিব। মোৰ লগত আছে শৰৎ আৰু লনী ৰঞ্জন, লগতে আপোনালোকক চিনাকি কৰাই দিছোঁ কৌশিক, আৰু এওঁলোকো এজন ভাল কেমেৰামেন, কেমেৰা পাৰ্চন মৃন্ময়, বিশাল বৌমন আছে কাষত। আৰু এইফালে আমাৰ নাম প্ৰসংগ চলিব। এতিয়া অলপ পাছতেই নাম প্ৰসংগৰ যি খোল তালৰ যি প্ৰসংগ আৰম্ভ হ'ব। গতিকে কেমেৰা পাৰ্চনে অলপ আগৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিব। অলপ জ্বলি গ'ল মেজি। তিনিটাই মেজি বনোৱা হৈছিল এবাৰ।
খেতি পথাৰ একেবাৰে নাই, তথাপিও কিবা এটা কৰি 3টা মেজি বনাই তাকে জ্বলাই দিলে আৰু মাঘ বিহু এনেকৈ পালন কৰা হ'ল। পৰম্পৰাটো পালন কৰিছে খালি আৰু বেলেগ নাই একো। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ নিজৰ পৰম্পৰাটো। সকলোবোৰ জ্বলি শেষ আৰু মাঘ বিহুৰ উলগ গুচাই মই আজি আমাৰ এই ভিডিঅ'টো